নমস্কাৰ বন্ধু বান্ধৱীসকল, কোচিং আবলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ শিতানত আমি লৈ আহিছোঁ অসম ভূগোল। আজিৰ এই ভিডিঅ'টোৰ ভিতৰত 15টা MCQ আছে, যিকেইটা আমি অসমৰ চাহৰ ওপৰত আলোচনা কৰিম। বলক ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, ইন হুইচ ইয়াৰ টি ৱাজ ডিস্কভাৰ্ড ইন আছাম? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, 1823 চনত। কুৱেশ্যন 2, হু ডিস্কভাৰ্ড টি ইন আছাম? ইয়াত আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব, আমি সকলোৱে জানো, অপশ্যন এ, ৰবাৰ্ট ব্ৰুচ। কুৱেশ্যন নম্বৰ 3, হু ৱাজ দ্য ফাৰ্ষ্ট টি প্লেণ্টাৰ ইন আছাম? অসমৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিল? তো এইটো আমি সকলোৱে জানো, অসমৰ প্ৰথমজন চাহ ৰোপণকাৰী আছিল অপশ্যন নম্বৰ এ, মণিৰাম দেৱান। Question number 4, in which year tea committee was formed for commercial cultivation? কোন বছৰত বাণিজ্যিক খেতিৰ বাবে চাহ সমিতি গঠন কৰা হৈছিল? ইয়াত আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, 1834 চনত। Question number 5, in which place of Assam British started tea garden for the first time? অসমৰ কোন ঠাইত ব্ৰিটিছে প্ৰথমবাৰৰ বাবে চাহ বাগিচা আৰম্ভ কৰিছিল? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন চি, ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ চাবুৱাত ব্ৰিটিছে প্ৰথমবাৰৰ বাবে চাহ বাগিচা আৰম্ভ কৰিছিল। কুৱেশ্যন নম্বৰ 6, ইন হুইচ ইয়াৰ টি কোম্পানী ৱাজ এষ্টাব্লিছড? কোন বছৰত অসম চাহ কোম্পানী স্থাপন কৰা হৈছিল? ইয়াত আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, 1839 চনত। কুৱেশ্যন নম্বৰ 7, ইন হুইচ ইয়াৰ আছাম টি ৱাজ ছাপ্লাইড টু ইংলেণ্ড ফৰ অকশ্যন? কোন বছৰত ইংলেণ্ডলৈ অসম চাহ নিলামৰ বাবে যোগান ধৰা হৈছিল? ইয়াৰে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, 1839 চনত। কুৱেশ্যন নম্বৰ 8, ইন হুইচ ইয়াৰ টি ৰিচাৰ্চ ইনষ্টিটিউট টোকলাই এষ্টাব্লিছড? কোন বছৰত চাহ গৱেষণা প্ৰতিষ্ঠান টোকলাই স্থাপন কৰা হৈছিল? তো ইয়াৰে আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন নম্বৰ ডি, 1811 চনত। Question number 9, in which place tea research institute is located? কোন ঠাইত চাহ গৱেষণা প্ৰতিষ্ঠান অৱস্থিত? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন এ, গুৱাহাটী। Question number 10, in which year tea auction center was established in গুৱাহাটী? গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰা হৈছিল কোন চনত? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, 1970 চনত। Question number 11, in which year tea was declared as state drink? কোন বছৰত চাহক ৰাজ্যিক পানীয় বুলি ঘোষণা কৰা হৈছিল? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, 2011ত। Question number 12, who declared tea as state drink? কোনে চাহক ৰাজ্যিক পানীয় বুলি ঘোষণা কৰিছিল? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, তৰুণ গগৈ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ৰাজ্যিক পানীয় বুলি চাহক ঘোষণা কৰিছিল। Question number 13, in which date International Tea Day is celebrated? কোন তাৰিখত আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস পালন কৰা হয়? ইয়াৰ আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন ডি, 21 মে। Question number 14, which district has highest number of tea garden? কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? আমি সকলোৱে জানো, ইয়াৰে আপোনাৰ অপশ্যন এ কাৰেক্ট হ'ব, ডিব্ৰুগড়ত। আৰু আমাৰ লাষ্ট কুৱেশ্যন, হুইচ কাণ্ট্ৰি ইজ লিডিং প্ৰডিউচাৰ অফ টি ইন দ্য ৱৰ্ল্ড? কোনখন দেশ বিশ্বৰ ভিতৰতে আগশাৰীৰ চাহ উৎপাদনকাৰী? এতিয়া আপোনাৰ কাৰেক্ট এনচাৰ হৈ যাব অপশ্যন বি, চাইনা। আৰু চাইনাখন প্ৰথমত আছে আৰু দ্বিতীয়তে আমাৰ ইণ্ডিয়া আছে। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ কৰিব আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।